লাগিব। জুবিন গাৰ্গ এইকেইটা এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ, দোষী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো একে সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব, অসুৰবধ হ'বই লাগিব। এতিয়া ধৰিব পৰা নাই, ময়ো দূৰৰ পৰাই দেখিছোঁ, কিন্তু মই কাৰো বহুত কনফিডেণ্টে দেখিছোঁ। মই একো তেওঁলোকৰ মুখত কোনো ধৰণৰ মানে অনুশোচনা এইবোৰ ভাৱ মই একো দেখা নাই। গতিকে এই দোষীসকল দোষী আৰু এইকেইটা। নমস্কাৰ, পোনপ্ৰথমলৈ আপোনালোকলৈ স্বাগতম জনালোঁ। আৰু আপোনালোকে টাইটেল থাম্বনেইলত দেখি অলপ হ'লেও বুজি পাইছা। আজিৰ ভিডিঅ'টো হ'ল জুবিনদাৰ নিউজ হ'ব, আপডেট হ'ব যে এটা ভিডিঅ' ভাইৰেল হৈ আছে বা এটা ফটো ভাইৰেল হৈ আছে। এইটো হ'ল জুবিনদাৰ মেজিক লৈ, মানে মেজি জ্বলাই দিছে যে, মানে জুবিনদাৰ মানে এটা পিকচাৰ বনাই মানে মেজিটো বনাই দিলে। আৰু মেজিটো এতিয়া সকলো মানুহে বা জুবিনৰ অনুৰাগীবিলাকে কৈছিল যে জুবিনদাৰ মেজিটো জ্বলাই নিদিব, কিবা বেয়া লাগিব বুলি। কিন্তু জুবিনদাৰ মেজিখন আজি মই জ্বলাই দিয়া দেখা পালোঁ ফেচবুকৰে ছ'চিয়েল মিডিয়ালৈ। কিন্তু এইটো মিছা কথা বুলি মোক এজন দাদাই জনাই দিছে, আপুনি মোক ভিডিঅ' বনাই দিব, এইটো এটা মিছা, এইটো AI দি বনোৱা বুলি কৈছে। ঠিক আছে, মই এটা দেখিছোঁ যে জুবিনদাৰ বাবে মেজি বনাই এনেকৈ জ্বলাই দিয়াটো ভালনে, আপোনালোকে কমেণ্ট কৰি জনাব। মই প্ৰথমে জনাই দিছোঁ আৰু দুটা মই আপডেট লৈ আহিছোঁ জুবিনদাৰে, আপোনালোকে সম্পূৰ্ণকৈ চালে ভিডিঅ'টো বুজি পাবা। জুবিনদাৰ মেজি বনাই জ্বলাই দিলে আপোনালোকে কিবা দেখিব ভাল পাবনে? নিশ্চয় নাপাব, কিয়নো ময়ো ভাল লগা নাই যে জুবিনদাৰ মেজি বনাই এনেকৈ জুবিনদাক জ্বলাই দিয়াটো ভাল হোৱা নাই। আৰু এজন দাদাই যে কৈছে এইটো AI ভিডিঅ' দি বনোৱা হয় বোলে, এইটো সঁচা কথা। জুবিনদাৰ মেজিটো কেতিয়াও জ্বলা নাই। কোনোবাই এটা মানে ব্যৱহাৰ বেয়া মানুহ এইবিলাক মানে AI দি বনাই দিছে যে জুবিনদাৰ মেজিখন জ্বলাই দিছে বোলে। এইটো বহুতে ভাইৰেল হৈ আছে ভিডিঅ'টো, কিয়নো এইটো এনেকুৱা কৰিব নাপায়, নহ'লে আপোনাৰ মাজত কেছ লাগিব পাৰে। এনেকুৱা AI দি বেলেগ ধৰণৰ ভিডিঅ' এইবিলাক বনাব নালাগে, কিয়নো আমাৰ জুবিনদা ইমান ডাঙৰ শিল্পীয়ে যে এটা দুখ লগা কথা যে মৃত্যু হৈ গ'ল, এইটো সকলোৱে জানে। এতিয়া মই এটা বেয়া খবৰ শুনিছোঁ যে ছিংগাপুৰৰ ঘটনা হৈছিলে, আৰু ছিংগাপুৰত জুবিনদা সাগৰত এটা দুৰ্ঘটনা হৈছিলে। দুৰ্ঘটনা মানে এইটো এটা হত্যাকাণ্ড, দুৰ্ঘটনা বুলি ক'ব নোৱাৰোঁ। যে আমাৰ অসমৰ চৰকাৰে বা আদালতত হ'ল জুবিনদাৰ ৰিপৰ্টখন আমি দেখা পালোঁ যে মিডিয়াত, যে জুবিনদাক হত্যা কৰা হৈছিল। ছিংগাপুৰলৈ নিয়াবিলাকে মানে চেমকানু সিদ্ধাৰ্থ এইবিলাকে মানে জুবিনদাক কোনো দায়িত্ব লোৱা নাছিলে, লাইফ জেকেট পিন্ধোৱা নাছিলে, জুবিনদাক পানীত নামি দিছিলে, মানে এনেকুৱা দায়িত্ব লোৱা নাছিলে। কিয় এনেকুৱা কৰিছিলে জুবিনদাক, কিয় হত্যা কৰিছিল জুবিনদাক, এইটো এটা ডাঙৰ প্ৰশ্ন, আপোনালোকে সকলোৱে জানে। আৰু ছিংগাপুৰৰ পৰা মই এটা দেখিছোঁ পষ্ট, যে আপোনালোকে চাই ল'ব, মই এতিয়া স্ক্ৰীণত দি দিম, মই এতিয়া পঢ়ি দিম, আপোনালোকে চাই ল'ব, এতিয়া চাই লোৱা আগতে। তাৰপিছত আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱা, ছিংগাপুৰৰ ঘটনাটো কেনেকৈ হৈছিল, আজি ৰিপৰ্টখন আহিল, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' চালে গম পাবা। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, জুবিনদাৰ বাবে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। উৰুকা বিহুৰ আপোনালোকক সকলোকে স্বাগতম আৰু ছিংগাপুৰৰ স্বাগত জনালোঁ। এতিয়া চাই ল'ব, মই দি আছোঁ স্ক্ৰীণত, মই এটা পঢ়ি দি আছোঁ জুবিনদাৰ বাবে ছিংগাপুৰত কি লিখি দিছে, কি ৰিপৰ্ট আহিছে, চাই ল'ব এতিয়া। আচৰিত কথা, আপোনালোকে চাই আৰু আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি নিশ্চয় জনাব, মই আপোনালোকৰ কমেণ্টটো ৰিপ্লাই কৰিম। চাই লোৱা, মই এটা পঢ়ি দিম স্ক্ৰীণত, চাই লোৱা। আদালতত যে ৰিপৰ্টত পাইছে যে জুবিনদাক হত্যা কৰা হৈছিল। আৰু ছিংগাপুৰৰ পৰা আমি পষ্ট পাইছোঁ যে পষ্টমৰ্টমৰ বা এনেকুৱা আৰক্ষীৰ পৰা পষ্ট পাইছোঁ যে জুবিনদাই আগতকৈ 400 গুণ নিচা খাই, মদ খাই মানে পানীত নামিছিল, আৰু এইটো লাইফ জেকেট নিপিন্ধাকৈ পানীত সোমাইছিল। আৰু জুবিনদাই আগতকৈ বেছি মদ খাই পানীত সোমাই অকলে বা নিজেই মৃত্যু হৈছিল, এইটো আমি দেখা পাইছোঁ। এতিয়া আপোনালোকে কওক, ছিংগাপুৰৰ এই তদন্তটো সঁচানে আমাৰ অসমৰটো সঁচা? সকলোকে মই দেখি আছোঁ জুবিনদাক হত্যা কৰা হৈছিল বোলে। আৰু মই দেখিছোঁ যে
ৰিপৰ্টত যে জুবিন দাক যে হত্যা কৰা হৈছিল ছিংগাপুৰত আৰু এইটো কথা সঁচা যে লাইফ জেকেট নিপিন্ধাকৈ জুবিন দা পানীত সোমাইছিল এইটো দেখিছোঁ আমি এটা ভিডিঅ' ক্লিপত কিন্তু এনেকৈ অকলে মৰা বুলি বা অকলে মৃত্যু হোৱা বুলি ক'বলৈ নালাগিছিল যে জুবিন দা অকলে এনেকৈ পানীত নামিছিল এইটো মানে এটা দায়িত্ব থাকে ন মানে জুবিন দাৰ বাবে ইমান যে ডাঙৰ শিল্পীক যে এনেকুৱা দায়িত্ব নাথাকে যে মানে পানীত যে সোমাই দিলে এইবিলাক মানে শিখৰজ্যোতি মানে চেমকানো এইবিলাক অলপ বাধা দিব লাগিছিল যে লাইফ জেকেট নিপিন্ধাকৈ জুবিন দাক পানীত কেনেকৈ সোমাব দিলে এইটো এটা ডাঙৰ প্ৰশ্ন আপোনালোকে নিউজত সম্পূৰ্ণকৈ চাই ল'ব এতিয়া আপডেটত কি আপোনালোকে দেখি পাব চাই লোৱা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ চলি আছে এই গোচৰটোত কিবা প্ৰভাৱ পেলাব পাৰে নেকি এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কাৰণ চাওক কৰোনাৰ্ছ কোৰ্ট বুলি যিটো আমি কওঁ এইটো হ'ল আপোনাৰ ছিংগাপুৰ মানে টেৰিটৰীত যিটো এটা ছভৰেইন কাণ্ট্ৰি তাতে দি কৰোনাৰ্ছ এক্ট 2010 বুলি এখন আইন আপোনাৰ প্ৰণয়ন আছে আৰু সেই আইন মতে এজন এনেকুৱা ধৰণৰ ছাছপিচিয়াছ ডেথ বা য'ত নেকি মৃত্যুটো স্বাভাৱিক নহয় তাতে ইনকুৱাৰী কৰিবৰ কাৰণে কৰোনাৰ্ছক এপইণ্টমেণ্ট দিয়ে এতিয়া কৰোনাৰ্ছ এক্টৰ যিটো ৰিপৰ্ট এইটো ধৰি লওক আমাৰ ইয়াত যেনেকৈ জুডিচিয়েল মানে ইনকুৱাৰী এটা হয় আপোনাৰ ঠিক তেনেকুৱা জুডিচিয়েল ৰিপৰ্টৰ নিচিনা এটা সমপৰ্যায়ৰ ৰিপৰ্ট হয়গৈ তাতে গতিকে এতিয়া কথাটো হ'ল সেই যে কৰোনাৰ্ছ ৰিপৰ্টত কৈছে মই যিখিনি আপোনাৰ দি ষ্ট্ৰেইটছ টাইমছ বুলি যিটো নিউজ পেপাৰ আপোনাৰ পাব্লিছ ফ্ৰম ছিংগাপুৰ তাতে যিটো আপোনাৰ মানে ৰিপৰ্ট ওলাইছে তাতে যিজন ইনভেষ্টিগেটিং অথৰিটি আছিলে আপোনাৰ তেওঁৰ নাম কৈছে চাম লিয়ান গতিকে তেখেতৰ সেই জবানবন্দীৰ ওপৰত ভিত্তি কৰিয়েই গোটেই ৰিপৰ্টটো বা গোটেই অপিনিয়নটো এটা এৰাইভ হৈছে আৰু তাতে এটা বক্তব্য দিছে ৰিপৰ্টত এটা কথা আহিছে যে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ যে ড্ৰাংক কণ্ডিশ্যনত আছিলে আপোনাৰ মানে এলকহল 330 ml পোৱা গৈছিলে সেইটো টাইমত ইনটক্সিকেটেড আছিলে আৰু তাতে সেই ইনটক্সিকেটেড থকা অৱস্থাতে তেওঁ যে পানীত মানে ডুবি পেলাই মৃত্যু হৈছিলে সেইটো কিন্তু একদম জল পটপটকৈ প্ৰমাণ হৈ গৈছে এতিয়া কথাটো হ'ল যে কৰোনাৰ্ছ ৰিপৰ্টে এই কথাটো মানে এনেকুৱা বুজাব বিচাৰিছে যিটো মই নিউজ পেপাৰ আৰ্টিকলটোৰ পৰা পঢ়ি গম পাইছোঁ তেওঁলোকে এনেকৈ প্ৰজেক্ট কৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াক লাইফ জেকেট পিন্ধিবৰ কাৰণে আপোনাৰ মানে ইনষ্ট্ৰাকশ্যনটো দিছিলে কিন্তু তেওঁ লাইফ জেকেটটো ডাঙৰ হোৱাৰ কাৰণে পিন্ধিবৰ কাৰণে মানে মান্তি হোৱা নাছিলে যেনিবা দায়টো আৰু দোষটো মানে জুবিন গাৰ্গ ডাঙৰীয়াৰ গাত ঠেলি দিবৰ কাৰণে মানে চেষ্টা চলাইছে যিটো নেকি একদম মানে দুৰ্ভাগ্যজনক বুলি মই ক'ব বিচাৰোঁ কাৰণ আপুনি চাওক একফালে ৰিপৰ্টত কৈছে যে হি ৱাজ ইন এ ড্ৰাংক কণ্ডিশ্যন 330 ml অফ এলকহল মানে যথেষ্টখিনি এলকহল তেওঁৰ বডিত পোৱা গৈছিলে গতিকে তেনেকুৱা এটা অৱস্থাত এক নম্বৰ কথাটো হ'ল যে তেওঁক সেই য়টখনত লৈ গৈ সাগৰৰ পাৰলৈকে লৈ গৈ পেলাই পানীত নামিবই দিব নালাগিছিলে আৰু সেই দায়িত্বটো থাকিব লাগিছিলে যিসকল য়ট পাৰ্টি অৰ্গেনাইজ কৰিছিলে আপোনাৰ সেই যে বগা ইউনিফৰ্ম পিন্ধি পেলাই যে আপোনাৰ খুব ধুনীয়াকৈ যে তাতে হৈ হাল্লা ফূৰ্তি তামাচা কৰি পেলাই যে তেওঁলোকে গৈছিলে তেওঁলোকে মানা কৰিব লাগিছিলে যে আপুনি যিহেতু এই কণ্ডিশ্যনটো ফিট নহয় আপোনাৰ আৰু যিহেতু আপুনি পানী আৰু জুইৰ পৰা দূৰত থাকিব লাগে গতিকে আপুনি তাতে মানে পানীত নামিব নালাগে বুলি বাধা নিষেধ আৰোপ কৰিব লাগিছিলে যিটো তেওঁলোকে নকৰিলে গতিকে সেইটো কাৰণে কৰোনাৰ্ছ ৰিপৰ্টেও কিন্তু আমাৰ যিকেইটা চাৰ্জ নেগলিজেঞ্চিৰ যিটো চাৰ্জ আমাৰ ইয়াত ফ্ৰেম হৈছে চাৰ্জশ্বিটত এইটো কিন্তু এক হিচাপে হেল্প কৰি আছে আৰু ছেকেণ্ড কথাটো হ'ল আৰু এটা কথা আহিছে যে ক'ব বিচাৰিছে যে মানে কৰোনাৰ্ছ ৰিপৰ্টে যিটো আছিলে যিজন ইনস্পেক্টৰ আছিলে আপোনাৰ তেওঁ ছাইট ভিজিট কৰিছে আপোনাৰ হেৰি কৰিছে বিভিন্ন ধৰণৰ কথাটো কৈ পেলাই মানে এনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব বিচাৰিছে যে এইটো মানে ডেথটো ওৱান কাইণ্ড অফ এ নেচাৰেল ডেথ এতিয়া আপুনি মোক এটা কথা কওক এজন মানুহ ড্ৰাংক কণ্ডিশ্যনত থকা অৱস্থাত আপোনাৰ তেওঁক য়টত লৈ গৈ পেলাই পানীত নামিব দিয়াটো ইট ইজ এ নেচাৰেল এইটো কেতিয়াও নেচাৰেল হ'ব নোৱাৰে ইট ইজ এ কমপ্লিটলি ইন এ ইনটক্সিকেটিং অৱস্থাত মানুহ এজনে লোৱা সিদ্ধান্তটোক আইনে আপোনাৰ কেতিয়াও মানে মানি ল'ব নোৱাৰে আমাৰ কোৰ্টেতো মানি নলয় আপোনাৰ
গতিকে এতিয়া কথাটো হ'ল আমি যিটো চাৰ্জশ্বিটখনত যিটো এলিগেশ্যন আহিছে যে এজন মহিলা একিউজড আছে যাৰ নামটো মই ল'ব নোৱাৰোঁ, গতিকে তেওঁ 2 ৰাতি তেখেতক আপোনাৰ মদ্যপান কৰাই লৈ গৈ পেলাই ইয়টত নি পেলাই পানীত ডুবাই পেলাই ষড়যন্ত্ৰ কৰি পেলাই তেওঁক মৃত্যুবৰণ কৰাইছে। এতিয়া কথাটো হ'ল চাওক, এজ এ ডিফেন্সে কিন্তু আজি এই কৰোনাৰ ৰিপৰ্টটোৰ সুবিধা ল'ব খুজিব পাৰে যে যিহেতু কৰোনাৰ ৰিপৰ্টে কোনো ধৰণৰ তেনেকুৱা ফাউল প্লে বা কাৰোবাৰ মানে ইনভলভমেণ্ট আছে তেওঁক মৃত্যু কৰাত, সেই কথাটো ৰিপৰ্টখনত যিখিনি নিউজ পেপাৰ আৰ্টিকুলত পাব্লিছ হৈছে একজেক্ট ৰিপৰ্টটোতো আমি দেখা নাই। গতিকে সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আপোনাৰ মানে এনেকুৱা ক'ব পাৰে যে মানে ডিফেন্সে এটা সুবিধা ল'ব পাৰে আমাৰ ইয়াতে যিসকল একিউজড আছে, যে ৰিপৰ্টে আমাক যিহেতু এইটো মাৰ্ডাৰৰ এলিগেশ্যন তাতে নাই, যিহেতু প্লেচ অফ অকাৰেঞ্চটো ছিংগাপুৰত, গতিকে এই ৰিপৰ্টখনো আমাৰ ডিফেন্সত হেল্প কৰিব বা ৰিপৰ্টটো তেওঁলোকে এজ এ ডিফেন্স ইভিডেন্স হিচাপে ভৱিষ্যতে প্লেচ কৰিব কাৰণে চেষ্টা চলাব পাৰে। কিন্তু এটা কথাটো হ'ল কিন্তু কৰোনাৰ ৰিপৰ্টখন আমিও ইউজ কৰিব পাৰোঁ এজ এ প্ৰচিকিউশ্যন বা যোনে কেছটো আপোনাৰ SIT হওক বা এতিয়া যিহেতু আপোনাৰ আমি জানো যে কেইজনমান বিজ্ঞ আৰু বিশিষ্ট আইনজীৱীৰ যিহেতু এটা পেনেল গঠন কৰিছে, গতিকে তেওঁলোক মোতকৈ বহুত বিজ্ঞ আৰু তেওঁলোকে কেনেকৈ ইউজ কৰিব লাগে এই ৰিপৰ্টখন তেওঁলোকে জানে। গতিকে আৰু ইয়াতো SITৰ ৰোল এটা আছে, যিহেতু ৰিপৰ্টখন বহিৰাষ্ট্ৰৰ হয় ছিংগাপুৰৰ, গতিকে সেই ৰিপৰ্টখন কল কৰিবৰ কাৰণে মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটিৰ যোগেদি সেই ৰিপৰ্টখন কল কৰি আনি চাৰ্জশ্বিটত সংলগ্ন কৰি পেলাই মহামান্য আমাৰ যিটো এটা ন্যায়ালয়ত য'ত গোচৰটো বিচাৰাধীন হৈ আছে তাতে প্লেচ কৰিব পাৰে এজ এ প্ৰচিকিউশ্যন ইভিডেন্স হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ